হেৰsto আজি এটা জায়গা জায়গাটোৰ নাম হ'ল 2 নং টাংলা মানে নাৰ্সাৰী তাতে নাৰ্সাৰীত আছে হেৰsto নাৰ্সাৰীত মানে সকলো বস্তু থাকে আপোনালোকেতো জানে এই নাৰ্সাৰীত মানে আজি যাম হেৰsto নাৰ্সাৰীত কি আছে কি নাই বাৰু সকলো বস্তু চাম হেৰsto মানে আজি যাম বাৰু নাৰ্সাৰীত ওয়েলকাম টু মাই চ্যানেল kunjan vlogs new হেৰsto এটা ভিডিওটো আৰম্ভ কৰো হেৰsto বাৰু নাৰ্সাৰীত যাও ৰাস্তাটো মানে ফল লাইন দুটা ৰাস্তা মানে পাৰ হ'ব লাগে তাতে নাৰ্সাৰীটো আছে তাতে যাম নাৰ্সাৰীটোৰ নাম কি আপোনালোকে জানে না তাতে যাই কম হেৰsto ৰাস্তা পাৰ হৈ আছো বা গাড়ী মটৰ আহি থাকে না বিৰাট ৰিস্ক এইটো হল পোষ্টাৰটো মানে নাৰ্সাৰীৰ হেৰsto নাৰ্সাৰীটোৰ নাম কি জানে নে বাবুল নাৰ্সাৰী হেৰsto সকলো ধৰণৰ ফুল গছ পোৱা যায় সব নাৰ্সাৰীত আহি সব কিমান ধুনীয়া ফুল গছ মই এটা ইয়াৰ পৰা ল'ব লাগিব ফুল গছ পুৰা মজা লাগিবলৈ ভিতৰৰ ফালে চাওঁ বাৰু কি আছে কি নাই সকলো বস্তু চাম হেৰsto ফুল গছ নাৰ্সাৰীত মানে নাৰ্সাৰী কিহৰ কাৰণে খালি ফুল গছৰ কাৰণে এইটো নাৰ্সাৰী বিলাক চক নাৰ্সাৰী বা অমিতা গছ আছে চব ইমান ডাঙৰ অমিতা গছ অমিতা খাব আঞ্জাও খাব পাৰি মানে লগতে ঢকিটো দিবা পাৰি বাপাই অমিতা গছ আছে হেৰsto এইটো আছে এটা আছে লিচু গছৰ পুলি আৰু আম গছৰ পুলি চক লিচু গাছ কিমান ধুনীয়া একদম মজা লাগিব চক কলা জ্বালা গাছ সৰুতে মানে কলা জ্বালা গাছ লাগিছে চাকচোন কলা জ্বালা গাছ কিমান ধুনীয়া একদম মজা বাপাই ল'ব লাগিব ইয়াৰ পৰা এটা কলা জ্বালা টপ বিলাক আছে মানে বিল্ডিঙৰ ওপৰত যি ঝুলে থয় সেইবিলাক লাগে থৈছে কিমান ধুনীয়া তো ওপৰৰ পৰা সকলো বস্তু আপোনালোকে চাই দিম কিমান প্লান চক বাপাই ফুল গছ একদম সকলো গছ গছনি আছে কি কম একদম মজা নাৰিকল গছো আছে এইবিলাক চক আম গছ বা কিমান ধুনীয়া আম গছ বা মজা একদম সৰু আম গছ এইবিলাক বাপাই চক বাগিচা বনাই আছিল আম গছের পুরা ইয়ার পুরা চক আম গছে চক মই নারিকলের গছ সমান হয়ে গেছো বাপাই চক নারিকল গছ বা কিমান ধুনীয়া নারিকল গছ ইয়ার পৰা এটা নারিকল গছ লৈ যাব লাগবো ঘৰত এটা এতে কি কম এটা মানে সকলো ধৰণৰ গছ গছনি আছে বাৰু একদম সকলো গছ ফুল গছ সব একদম সকলো আছে একদম মজা এতিয়া মানে ভিডিওটো শেষ কৰো আৰু ভিডিওটো ভাল লাগলে কি কৰিব আপোনালোকে জানে নে কি কৰিব সাবস্ক্রাইব কৰি দিব হেৰsto আৰু ফেসবুকৰ পেজৰ পৰা চাইলে ফেসবুক পেজটো ফলো কৰি দিব।